হেল্ল', আজি হৈছে মানডে। আমি এয়া হনুমান মন্দিৰত যাব ওলাইছোঁ, হাজবেণ্ড আৰু মই। এতিয়া গধূলি এনে পুৱাও যাব পাৰি, কিন্তু আমি গধূলি গ'লোঁ। বহুত দিন যোৱা নাছিলোঁ, এনেতো আমি মঙলবাৰকেইটা পালোঁৱে, তো সেইকাৰণে ভাবিলোঁ আজি যাওঁ। এনেকৈ গ'লোঁ। তাৰপিছত আকৌ আমি মন্দিৰৰ পৰা ওলাই দি খানাপাৰা ফিল্ডত গৈছিলোঁ। তাত মানে আমি চাকি বন্তি দি একেলগে খেলি আহোঁ আৰু ভাল লাগে খেলি পিনে তাত। আৰু যেতিয়া খেলি আহে না, তাৰপিছত গাটো ফ্ৰেছ লাগিছে। এয়া হনুমান ভাগৰ ভিডিঅ' অলপ কৰিছিলোঁ। বহুত ভাল লাগে মন, যেতিয়া এটা মন্দিৰত যায় মনটো শান্তি লাগে ন। বহুত বছৰৰ বা মাহৰ দিনৰ মূৰত গ'লে সেনেকৈ। এয়া খানাপাৰা ফিল্ডত হাজবেণ্ডে খেলি আছে বেডমিণ্টন লগৰবোৰৰ লগত। আৰু মই খেলা নাই, মোৰ লাজো লাগে, সেইকাৰণে খেলা নাছিলোঁ, পাৰাও নাছিলোঁ।